Hello friends, welcome back to my Dubari vlog. আমি আগতীয়াকৈ বাই বাই তাই ইমান ভাল পাইছে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি আমি গৈ আছোঁ কি কয় নখাবলৈ বাৰ ঘৰত গৈ আছোঁ। 3 কিলোমিটাৰমান কি 3 ঘণ্টামান লাগিব ৰাস্তাত। চ' আপোনালোকক দেখাম তাত গৈ পেলাই কি কি কৰোঁ কি খাওঁ আৰু ৰাস্তাটো অলপ অলপ দেখাই গৈ থাকিম। আৰু এতিয়া বলক গৈ থাকোঁ। ধুনুৱে কি কৈছে? নাই কি নাই। আৰু এইফালে আমাৰ বা দাদা এই মোৰ হাজবেণ্ড গোটেইবোৰ ওলালে। হাই কৈ দিয়া। লগ পাই আছোঁ আকৌ তাত গৈ পেলাই সিহঁতৰ ঘৰত। এয়া আমি এতিয়া শৰাইঘাট ব্ৰিজৰ ওপৰত অলপ নাজাৰটো দেখাই দিওঁ আপোনালোককো। বেংককৰ পৰা পাতাৰা যোৱা ৰাস্তা নিচিনা লাগে। বেংককৰ পৰা পাতাৰা যোৱা ৰাস্তা পাহাৰ আৰু ইমান ধুনীয়া আছে, মানে ইয়াত ভাল লাগিব। এইখন হ'ল আগিয়াতগুৰি পাহাৰ। ইয়াতে বুদ্ধিষ্টৰ এটা মন্দিৰো আছে। এইটো হ'ল বৌদ্ধ টেম্পল পাহাৰ। চ' এইটো হ'ল আমাৰ বৌদ্ধ মন্দিৰ। ভালকৈ দেখাব পৰা নাই কাৰণ আমি গাড়ীত আহি আছোঁ। আমি আহি পাই গ'লোঁ য'ত ইমান ধুনীয়া ফুল হয় এইটো। আমি আহি পালোঁ। আহি পাই মানে বেলেগ কামত ধৰা নাই, চিধাই বনাবলৈ আৰম্ভ কৰিছোঁ। বাইদেৱে দালি ভাত সেইবোৰ বনালে। আমি এতিয়া হাঁহৰ মাংস আৰু গাহৰি সেইবোৰ বনাওঁ। এইখিনি হাঁহৰ তাৰপিছত এফালে তেল দিয়া হ'লেই, তেল গৰম হৈ আছে। এইফালে বাইদেৱে ইয়াক কোমোৰা কাটি আছে। তাৰপিছত এতিয়া পটাপট ৰান্ধো। তাই মাহৰ দালি আৰু বৰা চাউলৰ চিৰা দিয়া অলৰেডি ৰেডি কৰি থৈছে। বাকীখিনি এতিয়া গাহৰি আৰু হাঁহটো বনালেই হৈ যাব আৰু। গাহৰিখিনি বাইদেৱে তেল নিদিয়াকৈ ইয়াতে বনাই আছে কেৰাহীত। তেল দিয়া নাই ন একো? একো তেল নিদিয়া, আদা ৰচুন দিম আকৌ। ঠিক আছে, বাকীখিনি মই পিছত দেখাম। এইফালে মই হাঁহৰ মাংস বনাই আছোঁ নহয়, তালৈ যাওঁ। দৌৰা হৈছে একেবাৰে। হাঁহ অকলে মই বনোৱা নাই, গোটেইখনে লাগি দিছে, হেতা চেতা লগাই দিছে। তেতিয়াহে খাবলৈ সোৱাদ হ'ব। এয়া হাঁহৰ মাংস দি দিলে অলৰেডি। কোমোৰা দিব হৈছে এইখিনি। ইমান মছলা দিছেনে? কোমোৰাখিনি দি দিওঁ। কোমোৰা দিব হৈ গৈছে। হাঁহে কোমোৰাই, মাটিমাহৰ দাইল, চিৰা দিয়া বৰা ভাত। মাংস হৈছে আৰু বেছি দেৰি নাই, অলপ দেৰি সিজালে হ'ব। 5-10 মিনিট ন? ইয়াতে পানী দিয়া নাই মই, কোমোৰা পানীতে সিজিছে। এইখিনি গাহৰি ৰেডি হ'ল। গাহৰিখিনি নমাই আনিলে। তাৰপৰা হাঁহখিনিও ৰেডি হৈছে। এবাৰ ভাত খাওঁতে লগ পাই আছোঁ। দালি লৈ আহা। মুণ্ডা খাওক, কেনেকুৱা হৈছে ক'ব। দালি এইখিনি মাহৰ দালি, মাটিমাহৰ দালি। হাঁহটো কোনে বনাইছে? ভাল লাগিছে। হাঁহটো মইনাই বনাইছে আমাৰ। মইনাৰ খানা বঢ়িয়া। হয়নে? মোৰ খালি দিয়ক, থেংক ইউ। মাহৰ দালিটো লগাবা। স্পেচিয়েলিষ্ট গোটেই গ'লে
কি কৈছ অলপ দিয়া দালি দিওঁ দাদা বৰা ভাতৰ এইখিনি চেয়া দিয়া বৰা ভাতো আছে দেই লগত এইখিনি বৰা ভাত তাই অহাই নাই এইফালে বহিয়া এয়া খোৱা আৰম্ভ কৰিছে মই ভিডিঅ' কৰাৰ কাৰণে এতিয়া লগত খাব পৰা নাই মই অকণমান দেৰিকৈ খাই আছোঁ আৰু এইটো হ'ল এইটো হ'ল হাঁহৰ মাংস কোমোৰা আৰু এইটো কাঠ আলু আৰু মাটি দালি ৱাও কি টেষ্টি হৈছে নহয় খুবেই সুন্দৰ আজি আমি আচলতে অসমীয়া পৰম্পৰাৰে ন খাইছোঁ ইয়াতে বহি পেলাই আমি বহুত বেছি যোগাৰ কৰিব পৰা নাই যিহেতু লকডাউনৰ অৰ্থনৈতিক সমস্যা আমাৰ আছে সেইকাৰণে আমি বহুত বেছি যোগাৰ কৰিব পৰা নাই যদি যিখিনি কৰিছোঁ সেইখিনি খুবেই সুন্দৰ হৈছে খুবেই ভাল হৈছে আমি ইয়াত গাহৰি মাংস খাইছোঁ হাঁহৰ মাংস খাইছোঁ আৰু মাছ আছে আমাৰ তাৰপিছত আমাৰ কাঠ আলু আছে মাটিমাহৰ দালি আছে বৰা চাউল আছে এনেকৈ আমাৰ সুন্দৰ আৰু ভোট জলকীয়া এতিয়া আনিছে ভোট জলকীয়াও আমি অলপমান তাত ল'ম নখোৱা পৰম্পৰা এয়া সঁচাকৈয়ে বৰ সুন্দৰ আৰু এইটো আমি দিয়া ৰাখিব লাগিব আমাৰ ল'ৰা ছোৱালীকো শিকাব লাগিব ল'ৰা ছোৱালীকো আমি শিকাই ৰাখিব লাগিব এই বস্তুটো সেইটো কাৰণে আমি একেবাৰে তাৰ পৰা দৌৰি আহিছোঁ ইয়াত খাবৰ কাৰণে গুৱাহাটীৰ পৰা যে ওচৰলৈকে অহা হ'ল সেইটো কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ আজি আমাৰ কি চেনেল এইটো দুবৰী চেনেললৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰি মই ইয়াতে সামৰণি মাৰিছোঁ এতিয়া মোৰ খাবলৈও বাকী আছে ঠিক আছে খাই বৈ উঠিলে গোটেইখন তামোল এখন দিয়াচোন মোক খালা আৰু এতিয়া আমাৰ যাবলৈ হৈ গ'ল এই চব যি আছিলে পেকিং চেকিং কৰি ল'লোঁ এতিয়া যাওঁ বলক বাই ধুনুক এৰি থৈ যাওঁ নি এয়া বহিলোঁ গাড়ীত যাওঁ এতিয়া জেঠাকক বাই বাই দিছে ফোন মাত লগা আকৌ আন্ধা হৈ গ'ল আৰু এইবোৰ শুলে ধুনু শুলে জেঠাইকে শুলে হেল্ল' আমি আহি এতিয়া গুৱাহাটীত সোমালোহি আৰু ঘৰৰ পৰা বোলে বেছি দূৰ নাই পামগৈ আৰু এতিয়া ভাগৰ চাকৰ লাগি আহিছে গোটেই ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰি দিওঁ এইফালে আহা কি ম'ম' ল'বলৈ বাই 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 দিয়া বাই বাই আমি দাদাৰ কাৰণে ম'ম' ল'বলৈ গৈ আছোঁ বাই বাই আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ব্লগ আমি দি থাকিম আপোনালোকে আগলৈ চাই থাকিব ভিডিঅ'বিলাক বাই বাই গুড নাইট